নমস্কাৰ প্ৰিয় ভিউৱাৰ্ছসকল, পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটা ব্লগ লৈ। আশা কৰিছোঁ ভাল পাব। আৰু আজি মিনি নহ'ল, অকণমান দীঘল হ'ল। ৰাতিপুৱা বৰা চাউলেৰে সৈতে আহাৰ গ্ৰহণ কৰিলোঁ আৰু দুপৰীয়াৰ বাবে ৰেডি কৰিলোঁ। চাওঁচোন আহক আজি দুপৰীয়া কিহেৰেনো বনাওঁ। এয়া ছজিনা আৰু আলু। মই ছজিনা আৰু আলু আজি বনাম বগা সৰিয়হ আৰু বিলাহী দি, গতিকে শেষলৈকে চাই থাকিবচোন। মই কি বস্তু যোগাৰ কৰি লৈছোঁ তাকে দেখাওঁ। এয়া হৈছে আজিৰ বাবে ৰেডি কৰা মোৰ মছলা আৰু এয়া হৈছে নহৰু, এয়া সৰিয়হ, এয়া পিঁয়াজ অকণমান পিচি লৈছোঁ আৰু এয়া জলকীয়া অকণমান পতাত দি থেকেচি দিছোঁ যাতে জ্বলাটো ওলায়। আৰু সেয়া বিলাহী ধুনীয়াকৈ কাটি লৈছোঁ। বিলাহী গুটিখিনি দিয়া নাই, নহ'লে বহুত টেঙা হয়। আৰু এইফালে কেৰাহীখন উঠাই ল'লোঁ, তাতে অকণমান তেল দিছোঁ, বৰ বেছিকৈও দিয়া নাই, জোখত দিছোঁ। আৰু আপোনালোকে বাৰু ছজিনা বগা সৰিয়হেদি খাইছেনে? যদি খোৱা নাই এবাৰ নিশ্চয় খাই চাব, বহুত ভাল লাগে খাই পেলাই। সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো। আৰু এয়া মই ধুনীয়াকৈ পিঁয়াজখিনি যি অকণমান কাটি মই পিচি দিছিলোঁ, তেতিয়া সোৱাদটো বেছি হয়। গৰম হোৱাৰ বাবে তেলখিনিত মই দি দিলোঁ পিঁয়াজখিনি আৰু অকণমান সময় ল' ফ্লেমত লৰাই থাকিব। তাতে অকণমান হালধি দিলোঁ আৰু মন কৰিব যে আৰু অলপ সময় পিঁয়াজটো লৰাই থাকিব, যাতে তেলত হালধিখিনি দিলোঁৱেই, লৰাই থাকিব আৰু পিঁয়াজখিনি ব্ৰাউন কালাৰ অহালৈকে লৰাব। এয়া আহিছেই অলপ কালাৰ। আৰু মই ইয়াতে বগা সৰিয়হ পিচি থৈছিলোঁ, সেইখিনি দি দিম। সৰিয়হখিনি আপোনালোকে এইটো সময়তেই দিব বা পিছত নিদিব, কাৰণ সৰিয়হৰ এটা তিতা গুণ আছে। যদি তেলত ভাজি দিয়া হয় সৰিয়হখিনি, তেতিয়া সেই তিতা গুণটো নাইকিয়া হৈ যায় আৰু খাবলৈ বহুত সোৱাদ হয়। সেইকাৰণে মই আগতেই সৰিয়হখিনি ভাজি দিলোঁ। আৰু অকণমান লগা যেন কৰিছে, এনেকুৱাতে মই অলপ বিলাহী কাটি থোৱা আছিল, সেই বিলাহীখিনিও দি দিলোঁ আৰু চাওক ধুনীয়াকৈ মিক্স কৰি দিছোঁ। আৰু ইয়াতে অকণমান পানী দিব লাগিব, কিয়নো লগা নিচিনা হৈ গৈছে, সৰিয়হে তেলটো শুহি দিছে। সেইকাৰণে অকণমান মই তেল দিছোঁ, অকণমান পানী দিছোঁ। পানী দি পেলাই ধুনীয়াকৈ লৰাই দিছোঁ। আৰু এটা হাতেৰে যিহেতু মই লৰাই আছোঁ, অলপ প্ৰব্লেমো হৈছে, যিহেতু এটা হাতে ভিডিঅ' কৰিছোঁ আৰু এটা হাতে লৰাই আছোঁ। সেইকাৰণে অকণমান ভিডিঅ'টো দেখাবলৈ দিগদাৰো হৈছে, তথাপিও কষ্ট কৰি আপোনালোকৰ বাবে লৈ আহিছোঁ এইটো ভিডিঅ'। গতিকে শেষলৈকে চাব আৰু এটা কমেণ্ট কৰিব, পাৰিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এয়া মই ছজিনা আৰু আলুখিনি ভালদৰে দি দিলোঁ, যাতে এতিয়া ভালদৰে মিক্স কৰি দিব, যাতে সৰিয়হ আৰু বিলাহীৰ মিশ্ৰণখিনি ভালদৰে ছজিনাত লাগি যায়, তেতিয়াহে ভাল লাগিব খাবলৈ। আৰু সোৱাদ অনুযায়ী আপোনালোকে নিমখটো দি ল'ব আৰু জ্বলাটো নিজৰ জোখত দিব, কোনে কিমান খাব পাৰে সেইটো জোখত। আৰু ধুনীয়াকৈ এয়া লৰাই দিছোঁ, মিক্স কৰি দিছোঁ। আপোনালোকে বাৰু ছজিনা খাই ভাল পায়নে? যদি ভাল পায় কমেণ্ট কৰিব। আৰু মই যিখিনি নহৰু আৰু আদা পিচি থৈছিলোঁ, সেইখিনি এতিয়াই দি দিছোঁ। এটা কথা, মই পিছে কেতিয়াও যিয়েই নবনাওঁ কিয় বেছি মছলা নিদিওঁ, মই ঘৰুৱা মছলাই প্ৰায় ব্যৱহাৰ কৰোঁ। মছলাযুক্ত বস্তু ইমান খাই ভাল নাপাওঁ, বেয়াই পাওঁ। মই মাংস খাওঁ আৰু মাংসত যিটো মছলা দিয়া হয়, তাৰ বাহিৰে মই যিয়ে বনাওঁ তাত মই ইমান মছলা নিদিওঁ। আৰু এনেদৰে অলপ সময় লৰাই থাকিব। তাৰ পাছত চাই থাককচোন মই কি কৰোঁ। আৰু মই জিৰা পিচি থৈছিলোঁ অকণমান, তাতে জিৰা গুড়া দি দিছোঁ ধুনীয়াকৈ। জিৰা গুড়িটো দিলে ছজিনাৰ যি এটা কেঁচা চেণ্ট আহে, সেইটো গুচি যাব, তাৰ বাবে অকণমান জিৰা দিছোঁ। আৰু তাৰ বাহিৰে বেলেগ কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। এনেদৰে অলপ সময় লৰাই দিব। যাতে মছলাখিনি ভালদৰে মিক্স হৈ যায়। আৰু মই এতিয়া পানী দি দিলোঁ, পানী দি পেলাই অলপ ভালদৰে উতলিবলৈ দিছোঁ, তেতিয়াহে ছজিনাখিনি ভালদৰে সিজিব। আৰু এনেদৰে অলপ সময় ঢাকি থৈ দিলোঁ। তাৰপাছত এতিয়া উদঙাবৰে হৈ গ'ল। মই সেইখিনি অকণমান স্কিপ কৰি দিছোঁ। ভিডিঅ'টো চমুৱাই আনিছোঁ, কিয়নো যিকোনো ভিডিঅ' দীঘলেই হওক বা ছুটিয়েই হওক, কথা নাই। যদি ভিডিঅ'টোত কোনো মজাই নাহে, কোনো ভালেই নালাগে, যদি বৰিং লাগে, চাই পেলাই ভাল নালাগে। সেইকাৰণে মই যিমান পাৰোঁ ছুটি কৰিবলৈ যত্ন কৰিছোঁ, যদিও অকণমান দীঘলেই হৈ যোৱা যেনেই লাগিছে। তাৰ বাবে বেয়া নাপাব, কাৰণ মই মিনি ব্লগেই দিম বুলি ভাবিছিলোঁ, কিন্তু আজিৰ ভিডিঅ'টো দীঘল হৈ গ'ল। আৰু এয়া ধুনীয়াকৈ উতলি আছে, চাওকচোন। অলপ পাছত খাবৰ বাবে ৰেডি হৈ যাব। আৰু মই অকণমান ঢাকি দিলোঁ।
আৰু অলপ পাছত উঠাই দিলোঁ। এইয়া ৰেডি হৈ গ'ল খাবৰ বাবে। চাওকচোন কি ধুনীয়া ছজিনাখিনি সোৱাদ হৈ গ'ল খাবলৈ, আৰু এতিয়া ভাতৰ লগত ধুনীয়াকৈ খাব পাৰিব। ইমানেই আছিল আজিৰ মিনি ব্লগটো। কেনেকুৱা পালে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, বাই বাই, ফ'ল' কৰিব।